হেল্ল' গাইজ, আজি মই বাঘজানৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। বাঘজানত যি অগ্নিকাণ্ড হৈছিল, BGR 5 নং তৈলঘাটত যি অগ্নিকাণ্ড হৈছিল, সেই অগ্নিকাণ্ডৰ ফলত কি কি ক্ষতি হৈছিল আৰু কেনেদৰে ঘৰবোৰ জ্বলি গৈছিল তাৰ ভিডিঅ', তাৰ সকলো দৃশ্যাংশ মই দেখুৱাইছোঁ, আপোনালোকে চাই থাকক। আৰু এই 5 নং তৈলঘাটত যি সংঘটিত হৈছিল এই দৃশ্যটো মই আপোনালোকক দেখুৱাইছোঁ। কেনেকৈ জুই জ্বলি আছিল, তাৰপিছত এতিয়া কেনেধৰণে পৰিস্থিতি হৈ আছে, মই সকলো দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এতিয়া জুই শেষ হৈ যোৱাৰ পিছত কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল, মই সকলো দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাই থাকক মাত্ৰ। পাঁচ নং তৈলঘাটত যি অগ্নিকাণ্ড হৈছিল, এই অগ্নিকাণ্ড মই একেবাৰে ওপৰৰ পৰা দেখুৱাইছোঁ আপোনালোকে চাই থাকক। একেবাৰে ওপৰৰ পৰা দেখুৱাইছোঁ মই আপোনালোকক। এতিয়া কেনেদৰে জুইকুৰা জ্বলি আছে সেইটো দেখুৱাইছোঁ। জুইকুৰাৰ ফলত গোটেই গছবোৰ শুকান হৈ গৈছে একেবাৰে। চাৰিওকাণ আকাশে মৰুভূমি লেখীয়া লাগিছে একেবাৰে দেখিবলৈ। এই জুইকুৰাৰ ফলত যি শব্দ প্ৰদূষণ হৈছিল, এই শব্দ প্ৰদূষণৰ পৰা আজিলৈকেও বহুত মানুহ বেমাৰ আজাৰত ভুগি আছে। এই জুইকুৰাৰ ফলত বাঘজান গাঁৱৰ সাধাৰণ জনতাৰ যি ক্ষতি হ'ল, কাৰোবাৰ ঘৰ জ্বলি তেজ নেজ হৈ গ'ল, কাৰোবাৰ বাৰী জ্বলি খতম হৈ গ'ল। এইবোৰত যি ক্ষতি হ'ল, যি ক্ষতি হৈ গ'ল, সেইবোৰ আজিলৈকে ভালদৰে সম্পূৰ্ণ ক্ষতিপূৰণ পৰা নাই। এই জুইকুৰা যেতিয়া জ্বলিছিলে তেতিয়া মানুহবোৰ যেনি তেনি দৰ মাৰিবলগীয়া হৈছিল। কোনে ক'ত আছিলে কোনো ধৰিব পৰা নাছিল। চব মুঠতে পলাইছে আৰু একো ভাবিবলৈ সময় নাইকিয়া হৈ গৈছিল। এই জুইকুৰাৰ ফলত দেখিছে নহয় আপোনালোকে, গোটেই ঘৰ চৰ, তামোল বাৰী, বাগান গোটেইবোৰ জ্বলি শেষ হৈ আহিছে এইপিনৰ পৰা। পাঁচ নং তৈলঘাটত যি তেল পৰিছিল, সেই তেল মাগুৰী বিলত পৰিছিল। তাত থকা মাছবোৰ চব মৰি শেষ হৈ গৈছিল। এতিয়া ভিডিঅ'টোৰ জৰিয়তে মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে বাঘজানত সম্পূৰ্ণ ক্ষতিপূৰণটো চৰকাৰৰ ফালৰ পৰা অলপ সহায় সহযোগিতা কৰিব লাগে।
সম্পূৰ্ণ ক্ষতিপূৰণ আজিলৈকে পোৱা নাই। এতিয়া মই দেখুৱাইছোঁ, এতিয়া হৈ থকা পৰিৱেশটো দেখুৱাইছোঁ। দেখিছে নহয় আপোনালোকে, গোটেইবোৰ শুকান হৈ গৈছে। গছবোৰ মৰুভূমি লেখীয়া লাগি গৈছে একেবাৰে দেখিবলৈ। গোটেই চাৰিওকাষে দেখিলে শুকান মৰুভূমি লেখীয়া লাগি গ'ল। শুকান গছবোৰ আছে, শুকান বাঁহ চাৰিওপিনে জ্বলি শেষ হৈ গ'ল। গোটেই চাৰিওকাষে এতিয়া শুকান গছ, তামোল গছ, বাঁহ গছ, ঘৰ গোটেইবোৰ মৰুভূমি লেখীয়া হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিবা, কমেণ্ট কৰিবা বাগজানৰ ওপৰত, আৰু ছাবস্ক্ৰাইব কৰি দিবা।